এই বছৰটোৰ সকলোতকৈ শুভ দিন আহি আছে সকলোৰে ভাগ্য সলনি কৰাৰ সময় আহি পৰিছে হয় আপোনালোকে ঠিকই শুনি আছে 2024 বৰ্ষৰ আটাইতকৈ বেছি শুভ দিন বুলি মই কম আৰু এনেকুৱা এটা দিন আহি আছে যেটো দিনত যদি আপোনালোকে আপোনাৰ নিজৰ মনৰ ইচ্ছা এখন কাগজত লিখে বা আপোনাৰ মনৰ ইচ্ছাবিলাক যদি ভগৱানৰ আগত প্ৰাৰ্থনা কৰে তেনেহলে সেই ইচ্ছাটো পূৰণ হৈ যাব আপুনি লাগিলে জব বিচাৰি আছে আপুনি লাগিলে যিকোনো কাম কৰি আছে কিন্তু সেই কামটো হোৱা নাই তেনেহলে সেই সকলো বিলাক আপোনাৰ মনৰ প্ৰাৰ্থনা সঁচা হ'বলৈ গৈ আছে বা যিবিলাক আপুনি সপোন দেখি আছে ধনী হোৱাৰ যদি সপোন দেখি আছে বা আপুনি যদি জব বিচাৰি একেবাৰে হাবাথুৰি খাই আছে সেই সকলো বিলাক সমস্যাৰ সমাধান হ'বলৈ গৈ আছে আৰু এনেকুৱা এটা দিন আহি আছে যেটো দিনত যদি আপোনালোকে ভগৱানক প্ৰাৰ্থনা কৰে তেনেহলে ৰিজাল্ট দিব বা ভগৱানৰ ওচৰ হে আপুনি কৰা প্ৰাৰ্থনা পাবগৈ পাব গতিকে সেই দিনটোনো কোনটো আৰু কেনেকুৱা ধৰণৰ নিয়ম মানি ইউনিভাৰ্সক বা ভগৱানক প্ৰাৰ্থনা কৰিব লাগিব সেই দিনটোত সেই সকলো বিলাক আপোনালোকক জনাবলৈ গৈ আছো আৰু এই ভিডিওটো আপোনালোকে কি কৰিব প্ৰথম আৰম্ভণিতে এটা কাম কৰিব লাগিব কিন্তু ইমান ধুনীয়া ভিডিও দিছো এনেকুৱা ধৰণৰ ভিডিও কোনো নিদিয়ে গতিকে আৰম্ভণিতে আপোনালোকে ভিডিওটো এটা লাইক কৰিব লগতে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব এটো এটা বহুত বেছি ইম্পৰ্টেন্ট চেনেলটো সাবস্ক্ৰাইব কৰাৰ লগতে ভিডিওটো আপোনালোকে বন্ধু বৰ্গৰ লগত প্ৰায় 4 জন বন্ধুৰ লগতে ভিডিওটো শেয়াৰ কৰি দিয়ক এতিয়া মই আহিব বিচাৰিছো আজি ভিডিওটোৰ মূল বিষয়টো লৈ আৰু হয়তো আপোনাৰ লাইফ চেঞ্জ হ'ব পাৰে আপোনাৰ জীৱন হয়তো সলনিও হৈ যাব পাৰে এতিয়া মই আহিব বিচাৰিছো সেই বিশেষ দিনটো লৈ বা এই বছৰটোৰ আটাইতকৈ শুভ দিনটো লৈ আৰু সেই দিনটো হৈছে 11 নৱেম্বৰ হয় 11 নৱেম্বৰ আহি আছে আৰু আজি কে তাৰিখ মই ভিডিওটো শুট কৰোতে বাৰু 7 তাৰিখ হৈছে 7 নৱেম্বৰ হৈছে কিন্তু 11 তাৰিখলৈ বেছি সময় নাই বা বেছি দিন নাই কিন্তু সেই দিনাখন 11 নৱেম্বৰ তাৰিখে যদি আপোনালোকে কিছুমান ৰুল ফলো কৰে বা ভগৱানক আপোনালোকে যদি ভালকৈ কেইটামান নিয়ম মানি প্ৰাৰ্থনা কৰে তেনেহলে আপুনি যেটো সপোন দেখি আছে আপুনি যেটো ভাবি আছে মনৰ ইচ্ছা আপোনাৰ কিন্তু সঁচা হ'বলৈ গৈ আছে আৰু প্ৰথমতে আপোনালোকে কি কৰিব লাগিব সেই 11 নৱেম্বৰ তাৰিখৰ দিনাখনি আপোনালোকে কি কৰিব লাগিব দিনৰ 11:11 মিনিটত মনত ৰাখিব প্ৰথমতে কথাটো দিনৰ 11:11 মিনিটত আপোনালোকে যেটো ভাবি আছে বোলে মোক এটা ভাল চৰকাৰী চাকৰি লাগে বা আপোনাৰ বোলে ব্যৱসায় ভাল চলা নাই সেই ব্যৱসায়টো ভাল চলাব বিচাৰিছে তেনেহলে এই সকলো বিলাক বস্তু আপুনি এখন কাগজত মানে সৰুকে লিখক এনেকৈ লিখিব যাতে হে কামটো হৈ গৈছে মই নে এটা উদাহৰণ আপোনালোকক দিব বিচাৰিছো এনেদৰে আসলতে আপোনালোকে লিখিব লাগিব মই এটা ফাইনালি জব পাই গলো মই বহুত বেছি সুখী থ্যাংক ইউ ইউনিভাৰ্স তুমি মোৰ লগত আছা এনেকে ধৰণে আপোনালোকে আসলতে প্ৰেজেন্ট টেন্সত বস্তুবিলাক লিখিব লাগিব মানে এনেকৈ আপোনালোকে দিনৰ 11:11 মিনিটত বস্তুটো লিখিব লাগিব যাতে এই বস্তুটো হৈ গৈছে বোলে আপোনাৰ ব্যৱসায় ভাল চলা নাই তেনেহলে আপুনি লিখিব লাগিব যে মোৰ ব্যৱসায় একেবাৰে ভাল হৈ গল মই ইমান টকা মাহেকত ইনকাম কৰি আছো তো তেনেকৈ আপুনি লিখিব লাগিব তাৰ পাছতে সেই যে 11:11 মিনিটত দিনত লিখিলে তাৰ পাছত আপুনি কি কৰিব সময়ে যেতিয়া আপোনালোকে টাইম পায় সেই দিনটোত আসলতে যেটো লিখিছিলে বগা এখন উকা কাগজত যেটো লিখিছিলে সেই লিখাটো পঢ়ি থাকিব যেটো উইশ লিখিছিলে হেতু আপোনালোকে পঢ়ি থাকিব কিন্তু লিখোতে সাৱধান হ'ব ব্ল্যাক কালাৰৰ আপোনালোকে কলম ইউজ নকৰিব বাকি ৰেড কালাৰৰ ইউজ কৰিব পাৰে যদি কোনবা বিবাহৰ কাৰণে লিখিম বুলি ভাবিছে তেনেহলে ৰেড কালাৰৰ ইউজ কৰিব পাৰে আৰু যদি কোনবা মানি হক বা জব হক এইবিলাকৰ কাৰণে যদি লিখিম বুলি ভাবিছে তেনেহলে গ্ৰীন কালাৰৰ ইউজ কৰিব লাগিব চিয়াহি আৰু একেবাৰে শেষত যেতিয়া ৰাতি 11:11 মিনিট হ'ব তেতিয়া আপোনালোকে কোনোবা এজন ইষ্ট দেৱতাক প্ৰাৰ্থনা কৰি সেই যিখন কাগজ আছে সেই কাগজখন আপোনালোকে হোৱা বিছনাত ধুনীয়াকৈ গাৰুৰ তলত আসলতে ৰাখি থৈ দিব এইটো এটা বহুত বেছি ভাল পইণ্ট হয় আপোনালোকে যদি গাৰুৰ তলত আপুনি যেটো বস্তু লিখিছিলে যেটো উইশ লিখিছিলে হেতু আসলতে ৰাখি দিয়াটো বাকি যি কি নহওক এই ভিডিওটো ইমানটোই আছিল থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও